নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ঘৰত তুলসী গছ থাকিলে এই কথাকেইটা অৱশ্যেই মনত ৰাখিব লাগে। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰৰ দিশৰ পৰাও তুলসীৰ গুৰুত্ব কম নহয়। সেইবাবে ঘৰত তুলসী গছ ৰাখিলে সংসাৰৰ শুভ অশুভৰ প্ৰতি দৃষ্টি ৰাখি কিছুমান নিয়ম মানি চলাটো উচিত। 1 নম্বৰতে, বাস্তুৰ মতে ঘৰৰ ভিতৰত বা বাৰাণ্ডাত তুলসী ৰাখিলে উত্তৰ বা উত্তৰ পূব দিশত ৰাখিব লাগে। 2 নম্বৰতে, শিৱলিংগ বা শিৱৰ পূজাত তুলসী কেতিয়াও লগাব নালাগে। পৌৰাণিক আখ্যান অনুযায়ী দানৱ শংখচূড়ৰ স্ত্ৰী হ'ল তুলসী। এই শংখচূড়ক শিৱই বধ কৰিছিল, ফলত শিৱৰ পূজাত তুলসী দিয়াৰ কোনো মানি নাথাকে। 3 নম্বৰতে, ৰবিবাৰ বা কোনো একাদশীৰ দিনা গছৰ পৰা তুলসী পাত ছিঙিব নাপায়। আনকি সূৰ্য বা চন্দ্ৰগ্ৰহণৰ সময়তো তুলসী ছিঙিব নালাগে। ইয়াক অশুভ বুলি পৌৰাণিক আখ্যানত বৰ্ণিত আছে। 4 নম্বৰতে, তুলসী গছ শুকাই বা মৰি গ'লে তুলি নি য'তে ত'তে পেলাব নালাগে, নদী বা পুখুৰীত পেলাব লাগে। ঘৰত বা বাগানত মৰা তুলসী গছ ৰখা সংসাৰৰ বাবে অশুভ মনা হয়। মৰা গছ আঁতৰাই তুলসীৰ নতুন পুলি লগাব লাগে। 5 নম্বৰতে, তুলসীক আমি ইষ্টি গছ হিচাপে গণ্য কৰোঁ। মন কৰিব লাগে যে তুলসী গছৰ ওচৰত যাতে কেকটাছ বা কাঁইটজাতীয় গছ নাথাকে। যদি থাকে তেন্তে সংসাৰত অশান্তি বাঢ়ে। 6 নম্বৰতে, মন কৰিবলগীয়া যে তুলসী হ'ল অক্সিজেনৰ শক্তিঘৰ। দিনে এবাৰ অন্তত তুলসী গছৰ সন্মুখলৈ আহি প্ৰাণ ভৰি শ্বাস লওক। শৰীৰৰ ভিতৰত যদি কোনো সংক্ৰমণ থাকে তেন্তে অতি শীঘ্ৰে দূৰ হ'ব। 7 নম্বৰতে, ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ দিনে অন্তত 2টাকৈ তুলসী পাত খোৱাটো ভাল। 8 নম্বৰতে, বতাহ শুদ্ধ কৰাৰ লগে লগে তুলসীয়ে ঘৰৰ নানা দোষ দূৰ কৰে আৰু পজিটিভ এনাৰ্জি যোগান ধৰে।